ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰি তাৰ লগতে NGO নামৰ যি সংস্থা সেই সংস্থা বাতিলৰ দাবী লগতে দিল্লীত যিসকল ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীসকলৰ ওপৰত পুলিচী বৰ্বৰতা নামি আহিছিল তাৰ বিৰুদ্ধে আজি এই অনুষ্ঠান কৰিবলৈ ওলাইছো। আমি সৰ্বপ্ৰথমে আমাৰ অসমত বানপানীৰ বাবে যি ৪১জন ব্যক্তি নিজৰ জীৱন হেৰুৱালে তেওঁলোকৰ প্ৰতি আমি এক মিনিটৰ বাবে মৌন প্ৰাৰ্থনা কৰিম।